নমস্কাৰ, মই খেতিৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ আজি। মানে খেতিয়কৰ যিটো দুখ বা যিটো কষ্ট সেইখিনি কথা মই অলপ দাঙি ধৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আচলতে আজি মই পথাৰত ধান কাটিম বুলি আহিলোঁ। আমাৰ ঘৰত আজি ধান কাটিছোঁ। মানে ধানবোৰ এইবাৰ এনেকুৱা বেয়া হৈছে, মানে যিবিলাক দ মাটি আছে তাতহে এবাৰ ধান ভাল হৈছে, আৰু য'ত ওখ মাটি আছে তাত এবাৰ জেগা বহুত বেয়া হৈছে। মানে কি ক'ম আৰু, এবাৰ মানে বহুত জেগাতে ধান বেয়া হৈছে। এইবিলাক বহুত দুখ, আৰু লগতে ধানৰ দাম নাই। মানে খেতিয়কৰ মন খেতিয়কহে বুজি পায়, আৰু আমি খেতিয়ক যেতিয়া, খেতিটো যিয়ে নহওক আমি কৰিবই লাগিব। আমাৰ এটাই উপাৰ্জন, আমি খেতি কৰি খাব লাগিব। আমি খেতিয়ক যেতিয়া, খেতি নকৰিলে আমাৰ কোনো ফালৰ পৰা ইনকাম নাই। আমি বছৰিতে খেতিটো কৰিবই লাগিব। তাৰপিছত এইখিনিতে এটা কথা হ'ল, এই বছৰ 2021 যিটো মানে ধানৰ দাম হ'ল, মানে চিন্তা কৰিবলগীয়া দাম বা চিন্তা কৰিবলগীয়া কথা। মানে যিখিনি আমি খেতি কৰি কেনে খৰচ কৰোঁ খেতিৰ নামত, সেইখিনি আমি এইবাৰ ওলাব না নোলাব খেতি কৰি, সেইখিনি আমি ধৰিব পৰা নাই। দাম 1900 কুইণ্টেল, মোটামুটি মোনত 350 মান পৰিব নেকি। এনেকুৱা যদি দাম থাকে, আমাৰ খেতিয়ক আচলতে দিনে দিনে দুখীয়া হৈ যাব। নহয়তো খেতিয়কে নাখাই কেনে মৰিব লাগিব। আৰু যিখিনি আমাৰ ঋণ থাকে খেতিৰ নামত, সেইখিনি ঋণ আমি পৰিশোধ কৰিব নোৱাৰিম। আৰু মানে বাকীবোৰৰ যিবিলাক বস্তুৰ দাম, যে শাক পাচলিৰ পৰা আদি কৰি দালি, তেল, এইবিলাক বস্তুৰ যিমান দাম, আমাৰ মানে তাৰ তুলনাত আমাৰ খেতিয়কৰ যিটো ধানৰ দাম, সেইটো তাৰ তুলনাত মানে একো মূল্য নাই নিচিনা। গতিকে খেতিয়কক এনেকুৱা যদি আৰু 2-3 বছৰ যদি দাম থাকে বৰ্তমানৰ সময়ৰ দামৰ নিচিনা, তেতিয়াহ'লে আমাৰ খেতিয়কে খেতি কৰা বাদ দিব লাগিব। খেতি কৰিলে আচলতে কি কয়, দিনে দিনে মানে দুখীয়াহে হ'ব লাগিব, বা কিবা এটা নিজৰ ঘৰৰ কামত লগাম, তেনেকুৱা মানে ভাবিব পৰা খেতিয়কৰ অৱস্থাটো মুঠেই নাই। গতিকে কি কবি খেতিয়কৰ কথা, আপোনালোকে জানেই খেতিত কিমানখিনি কষ্ট হয় আৰু কিমানখিনি খৰচ। যিয়ে খেতি কৰিছে সেইসকলেহে বুজি পায় খেতি কৰাৰ কিমান কষ্ট। যিসকলে খেতি কৰে সিহঁতে জানিব, কিন্তু যিসকলে খেতি নকৰে সেইসকলে হয়তো আমাৰ কষ্টটো, খেতিয়কৰ কষ্টটো বুজিও নাপাব পাৰে। তাৰপাছত আৰু কি ক'ম, খেতিয়কৰ এইবাৰ দুৰৱস্থা যেনেকুৱা, মানে এইবাৰ ধান এনেকুৱা বেয়া হৈছে, মানে আটি জাগাত প্ৰায় 100% ভিতৰত 80-70% ধান বেয়া হৈছে। মোৰ বুলিয়ে নহয়, সকলোৰে। মানে মই জানাততো বাহিৰৰ কথা, কাৰ্বি আংলঙৰ যিমানখিনি ধান দেখিছোঁ, মানে বহুত জেগাতে বেয়া হৈছে। আৰু খৰচৰ কথাটো ক'বই নালাগে, খৰচ যিমানখিনি হৈছে, মানে আচলতে চৰকাৰৰ ফালৰ পৰা যিটো ধান লয় FCI, তেওঁলোকক দিব পাৰিলেতো ভালেই, কাৰণ আমি দিব নোৱাৰোঁ। সৰু সুৰা খেতিয়ক, খেতি আমি দিব নোৱাৰোঁ, কাৰণ আমি
তাত দিব গ'লে আমি লগে লগে টকাটো নাপাওঁ, প্ৰায় 1-1.5 মাহ লাগি যায় দিবৰ কাৰণে, পইচাটো পাবৰ কাৰণে। ধান দিয়াৰ পাছত আমাক লাগে লগে লগে টকা, মানে আমি হাজিৰা মানুহৰ বুজাবলগীয়া হয় বা টকা হাজিৰা দিবলগীয়া হয়, যিবোৰ আমি ধান কটাই আছোঁ বা কাটি আছে। আৰু আজিকালি ট্ৰেক্টৰৰ কাম, তেল চেল কিনাৰ টকা আমি হেৰি কৰিব নোৱাৰোঁ, মিলাব নোৱাৰোঁ। গতিকে আমাক ধান দিয়াৰ লগে লগে আমাক টকা লাগে। গতিকে আমি FCIক ধান এইটো কাৰণেই দিব নোৱাৰোঁ, তেওঁলোকক ধান দিলে আমি 1-1.5 মাহ পাছত পইচাটো পাওঁ। দিব পাৰিলেতো হয়তো ভালেই, আমাৰ ভালে হ'লে হয়। এইটো কাৰণে আমি দিব নোৱাৰোঁ, কাৰণটো হ'ল এইটোৱেই। আৰু হাজিৰাৰ দাম, আৰু এইফালে দিনে দিনে হাজিৰাৰ দাম বাঢ়িছে, আৰু এইফালে দিনে দিনে সাৰৰ দাম বাঢ়িছে, আৰু তেনেকুৱা মানে বহুত দিনে দিনে মূল্য বৃদ্ধি হৈ গৈছে। কিন্তু দিনে দিনে ধানৰ দামটো কমিহে আহে, কমি যায়। আমি সেইটোকে বুজি নাপাওঁ। আৰু খেতিয়কৰ ওপৰত আমি মাত মাতা বহুত কমেই শুনা পাওঁ। খেতিয়কৰ ওপৰত মানে বহুত কম মানুহেই মাত মাতা আমি শুনা পাওঁ। আচলতে মোৰ কথাৰ লগত কোনে কোনে একমত তেওঁলোকে কমেণ্ট কৰি জনাব।